আজি বিশ্ব গ্ৰন্থ দিৱস। গতিকে আজি সকলো গ্ৰন্থ যিহেতু লিখিছে তেওঁলোকক মই বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। তাৰপিছত সীমা বৰা এগৰাকী বিশেষ লেখিকা, কবি আৰু গ্ৰন্থৰ লগত সম্পৰ্কিত এগৰাকী ব্যক্তি, মই তেখেতক অভিনন্দন জনাইছোঁ। ধন্যবাদ। মই এটা কবিতা লিখি আনিছোঁ, জন্মদিন, তেখেতৰ জন্মদিন বুলি কোৱা হয়। গতিকে তাৎক্ষণিক কবিতা। তোমাৰ জন্মদিনত এইটো কিবা পৰাই খুব ভালকৈ শুনে জানো। তোমাৰ জন্মদিনত, তোমাৰ জন্মৰ আগতেই মই তাত উপস্থিত আছিলোঁ। মই জানিছিলোঁ জন্মিয়েই তুমি কান্দিবা, সেয়ে মই তাত এচাতি টোপনি হৈ ৰৈ আছিলোঁ। তোমাৰ কান্দন শুনি সকলোৱে এবাৰ চাবলৈ তোমাক আউলি কৰিছিল, কাৰণ সেই কান্দন আছিল পৃথিৱীৰ আটাইতকৈ সুন্দৰ সংগীত, মন্দিৰৰ ঘণ্টাধ্বনিতকৈও পবিত্ৰ। কিন্তু তুমি কান্দিছিলা কিয়, সেয়া মইহে জানিছিলোঁ। তুমি কান্দিছিলা কাৰণ পোহৰে তোমাৰ চকু চাপ মাৰি ধৰিছিল। সেয়ে মই আগতেই ৰৈ আছিলোঁ তাত এচাতি টোপনি হৈ তোমাক খুৱাই থবলৈ। আৰু যেতিয়া খুৱাই থৈছিলোঁ তোমাক, তুমি শুই থকা সেই নীৰৱতা আছিল পৃথিৱীৰ আটাইতকৈ সুন্দৰ নৈশব্দৰ সংগীত। তাৰপিছত মই তোমাৰ বাবে হৈছিলোঁ নিচুকনি গীতবোৰ তোমাৰ আইৰ ওঠেৰে গাবলৈ। আৰু গোলাই গোলাই খুৱাই থবলৈ মোৰ কোলাত। এনেকৈয়ে দিনবোৰ পাৰ হৈছিল। কিন্তু জীৱনৰ ঘটনা আৰু পাতবোৰে, ঘূৰ্ণি বতাহ আৰু বিজুলী বজ্ৰপাতবোৰে আমাক ক'ৰ পৰা যে ক'লৈ লৈ গৈছিল, আমি হৈ পৰিছিলোঁ অপৰিচিতৰ দৰে। তেনেকৈয়ে পাৰ হৈ গৈছিল কিমান যে বছৰ অপৰিচিত হৈ থাকিবলৈ। কিন্তু এদিন মই তোমাক চিনি পাইছিলোঁ এখন কবিতাৰ সভাত। মই চিনি পাইছিলোঁ তোমাৰ সেই চকুজুৰি যিযোৰলৈ তুমি জন্মিছিলা, আৰু ময়েই দেখিছিলোঁ প্ৰথম তোমাৰ চকুৰ সেই উজ্জ্বল পোহৰ। এতিয়াও তোমাৰ চকুৰ সেই পোহৰত মই খোজ কাঢ়োঁ। সেয়ে মই আজি উপস্থিত তোমাৰ সন্মুখত। আজি তোমাৰ জন্মদিন। প্ৰথম জন্মদিনৰ দৰে আজি তুমি কন্দা নাই, আজি তুমি হাঁহি আছা, আৰু মই এখন ওপৰ পাহাৰ হৈ তোমালৈ চাই আছোঁ। কবিতাটো মই সীমা বৰাৰ হাতত অৰ্পণ কৰিলোঁ। আৰু বিশেষ ক'বলগীয়া একো নাই। আজি ৰঙৰ উৎসৱ আৰু বুলি ইয়াত মানে গঢ়া হৈছে, আৰু সীমা বৰাৰ জন্মদিন বুলি আজি পালন কৰা হৈছে দিনটো। এইটো আমি ইয়াত গতিকে পবিত্ৰ শৰ্মাই খুব ধুনীয়াকৈ কৈছে মানে বিহুৰ ইতিহাস। গতিকে বিহু কিন্তু কৃষি প্ৰধান প্ৰত্যেক আমাৰ অসমৰ তিনিওটা বিহুৱেই কৃষিৰ লগত জড়িত। আৰু কিন্তু বিশেষ বহাগ বিহুটো এইটো একেবাৰে ভাল পোৱাৰ লগত সম্পৰ্ক, প্ৰেমৰ। এইটো আচলতে ডেকা গাভৰুৰ প্ৰথম, ডেকা গাভৰুৰ পৰা জন্ম হৈছিল, ডেকা গাভৰুৰ প্ৰেম এইটোৰ পৰা জন্ম হৈছিল। পিছলৈ সেইটো ভাল পোৱা, যিহেতু ভাল পোৱা ডাঙৰে সৰু, সৰুৱে ডাঙৰক নিজৰ শ্ৰেষ্ঠতা কাম কৰিব, গছ গছনি সকলোকে মানুহে ভাল পায়। গতিকে সেই উৎসৱটো ভাল পোৱাৰ যিহেতু উৎসৱ, গতিকে সি প্ৰসাৰ লাভ কৰিব। এসময়ত এইটো বিহু উৎসৱক অশ্লীল বুলি বন্ধ কৰাৰ চেষ্টা কৰা হৈছিলে, নিষেধ বুলি কৰিবৰ চেষ্টা কৰা হৈছিলে। কিন্তু ভাল পোৱাটো কেতিয়াও বন্ধ কৰিব নোৱাৰে, নিষেধ কৰিব নোৱাৰে। কাৰণ ভাল পোৱাটো হৃদয়টো বলে, বিয়পে, ভাল পোৱাটো বিয়পে। আৰু ভাল পোৱাটো এয়া হ'ল ইজনে সিজনক আঁকোৱালি লোৱাৰ উৎসৱ বহাগ বিহু। গতিকে বহাগ বিহুটো সেইকাৰণে আটাইতকৈ বহাগ বিহুটো জনপ্ৰিয়। গতিকে পৃথিৱীত এনেকুৱা এটা উৎসৱ নাই বহাগ বিহুৰ নিচিনা ইমান আন্তৰিক এটা উৎসৱ, হৃদয়ৰ উৎসৱ। সেইকাৰণে আমি বহাগ বিহুটো পিছলৈ ধৰ্মীয় ৰং সনা হৈছে, বিভিন্ন ধৰণৰে বিহু, এদিনৰ বিহুটো 7 বিহু কৰা হৈছে। যে বিহুটো অসমীয়া মানুহৰ ভাল পোৱাৰ বিহুটো প্ৰতিদিনে ভিতৰত জন্ম থাকে, বাঢ়ি গৈ থাকে। গতিকে বিহুটো যেনেকৈ বিশেষভাৱে পালন কৰাটো মই আনন্দিত হৈছোঁ। আৰু মানুহে খুব অসমত পালন কৰি আছে ক'ভিডৰ পিছত। আজি এইবাৰ নতুন ধৰণে খুব উৎসাহেৰে অসমীয়া মানুহে পালন কৰিছে, খুব আনন্দৰ কথা। আৰু ইয়াত আজি বিভিন্নজন ব্যক্তিক লগ পালোঁ। মই জন্মে দাসক মই বহু বছৰ আগতে লগ পাইছিলোঁ। তেখেতক আজি মই দেখিয়ে মই ভাল লাগিছে। পবিত্ৰ শৰ্মাক পাই থাকোঁ মাজে মাজে, তেখেতক পাইছোঁ মই মাজে মাজে পাই থাকোঁ। আৰু সীমা বৰাক নাপাওঁৱে, কেতিয়াবা ফোনত পাওঁ,
ইমান ব্যস্ত মানুহ কেতিয়াবা ফোনত দেখা পাওঁ, ফোনত কথা শুনো। ইমানেই আজি মই তেখেতক পুনৰবাৰ জন্মদিনৰ অভিনন্দন জনাইছোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। কবিতাৰ প্ৰেমত মই বহুত দিন আগতে পৰা যেতিয়া এটা অনুষ্ঠানলৈ মাতো, ইয়াৰ আগতো আমি এটা অনুষ্ঠান পাতিছিলোঁ, তাতো খুব সুন্দৰ কবিতা এটাই আমাৰ আৰোহণ ফাউণ্ডেশ্যনক তেওঁ উপহাৰ দিছিলে। আজিৰ জন্মদিনত এইটোতকৈ ডাঙৰ উপহাৰ মোৰ কাৰণে আৰু একো হ'ব নোৱাৰে, নহয় জানো? তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চিহ্ন দি মই কৃতজ্ঞ হৈ ল'ম। ধন্যবাদ।